Kanya, I'm a disco dancer. Ho, 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 ho. I'm a disco dancer. Ho. Good morning বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ মই আশা কৰোঁ আপোনালোকৰ ভালেই আৰু লগতে মোৰো ভাল সো আকৌ এবাৰ স্বাগতম জনাইছোঁ একেবাৰে অন্য এটা ভিডিঅ'ৰ মাজলৈ আজি মই কাতি বিহুৰ উপলক্ষে এটা ভিডিঅ' প্ৰস্তুত কৰিম সো ভিডিঅ'টো শেষলৈকে চাব বুলি মোৰ আশা থাকিল আৰু মোৰ তৰফৰ পৰা অসমৰ ৰাজ্যলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল মানে আজি ভিডিঅ'টো মানে কি মৰ্নিঙত মই শুই উঠি কৰোঁ কি আৰু লগতে আমাৰ ধাননি পথাৰ দেখুৱাম বুলি ভাবিছোঁ সো আজি দিনটোৰ কাৰণে এনেকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল সো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' বন্ধু বান্ধৱীসকল মই এতিয়া ৰেডি আৰু মই ৰেডি হৈছোঁ কিহৰ কাৰণ হয়তো আপোনালোকে জানে মই যাম এতিয়া পথাৰলৈ গতিকে চাবলৈ হ'লে ভিডিঅ'টো চাই থাকিব কল্প গান এটা গাই দিয়া গান এটা গাই দিয়া গান এটা গাই দিয়া গান গান নোগোৱা কেলে পথাৰলৈ যোৱা যা যা লগাতে আকৌ কিবা মোবাইল ইয়াত পাই গ'লো আমাৰ তিনিআলি নাচি দিয়া নমস্কাৰ মই এতিয়া এটা গান নাচি দিম Kanya, I'm a disco dancer. Ho, 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 ho. I'm a disco dancer. Ho. এয়া ওলাই আছে তোমাৰ লাগে নেকি গাহৰি মাংস আমাক কিবা এটা নাচি আছে কাতি বিহুৰ মানে বিহু লাগি আছে চবৰ চাই আছে নেকি
হাতত ঘূৰি দেখোন বা মই বহুত কষ্ট কৰি পেলাই দিছো দে বিহু উপলক্ষে কিবা এটা কৈ দে আমাৰ অসমৰ ৰাইজক উপলক্ষে আজি ধেমালি ধুমলা কৈছো আজি যেনিবা আমি ফূৰ্তি ধেমালি কৈছো আমাৰ কাতি বিহু ৰঙালী বিহু শুভেচ্ছা আমি ধেমালি কৈছো তাৰ বিনিময়তে আমি বহুত ধেমালি ধুমলা কৈছো সকলো অসমৰ ৰাইজলৈ নমস্কাৰ কৈছো এই কঙালী বিহু তাতে সকলোৱে ধন্যবাদ চলে আপোনালোকে ক'ত গৈছিলে নাম কিতা পথা কৈছিলে এইবিলাকো পথালে গৈছে চাকি দিব কৈছিলে এইবিলাক চাকি দি আহিছে গতিকে সকলোকে নমস্কাৰ সকলো চাকি বলি দি আহিছে আমি ধেমালি ফূৰ্তি কৰিছো তেতিয়াহ'লে আপোনালোকে গৈ থাকক হ'ব ধন্যবাদ ঠিক আছে এইটো হ'ল মোৰ ভাল প্ৰতি আৰু বেয়া চাই নাপাব আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় আমালৈ অলপ কি কয় বোলে দে বিহু ভৱিষ্যত থাকিলে আৰু কিবা কৰিব নমস্কাৰ ধন্যবাদ এইখন হ'ল আমাৰ গাঁৱৰ LP স্কুল এইটো দি যাব লাগিব আমি মানুহৰ ঘৰৰ পাছফালে আমাৰ মাতি আছো পাই গ'লো এয়া হ'ল আমাৰ ধান মানুহ এয়া ধান একদম আছে তোমাৰ একদম এই মানুহকে ঘৰ ওচৰলৈকে আছে এয়া আমাৰ হ'ব চাগে 10 বিঘামান আৰু ইফালে দুডোৱা তো বন্ধুসকল মানে এনেকুৱা নিয়ম কিয় কৰিবলগীয়া হ'ল তো আমাৰ ককা আইতাসকলে বোলে চাকি দিয়া নিয়মটো নকৰিলে চ' আমাৰ বৰ্গমতে মানে চাকি দিবলৈ নাপায় গতিকে ময়ো নগছা বন উঘলি মানে নিজৰ মনৰে আৰু কিবা বিচাৰিব লাগে চ' মই সেইটোকে কৰিলোঁ বিশ্বাস নকৰিলেও ককা দিনৰ পৰা যদি চলি আহিছে সেই নিয়ম নকৰিলেও নহয় কৰিব লাগে গতিকে মই উঠনি দেখাইছিলোঁ তোমাৰ সেইখিনিৰ পৰা সেই তালৈকে মাটিটো আমাৰ বাট এতিয়া ইয়াৰ পৰা 1 2 3 4 5 ডৰা ইয়াৰ পৰা একদম তালৈকে আছে চ' এয়াই আমাৰ পথাৰ চ' এতিয়া ধানটো ওলাইছে অলপ চলপকৈ মই মানে সন্ধিয়াকৈ অহা হয় ভাল লাগিলে হয় বাট কাম থাকিলে কামলৈ যাব লাগিব
চ' সেইকাৰণে মই 3 বজাতে আহিলোঁ 4টামান বাজিত আকৌ যাবই লাগিব গতিকে এয়াই দেখুৱালোঁ তো বন্ধুসকল ধাননি পথাৰ দেখুৱালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম